PSO কথাটো হ'ল PSO মানে আমাৰ যদি বিধায়কসকলক PSO নিদিয়ে তেতিয়াহ'লে আমাৰ বিধায়কৰ মৰ্যাদাটো ক'ত থাকিব? বিধায়কৰ মৰ্যাদাটো নাথাকিব। আমিতো সেই সাধাৰণ শ্ৰেণীৰ মানুহ হিচাপে থাকিব লাগিব। গতিকে PSO এইটো মই মানি নলওঁ। PSO আমাক লাগিব। কেতিয়াবা যদি অঘটনৰ ঘটনা ঘটি যায় তেতিয়া কি হ'ব? তেতিয়াতো PSO নাই কাৰণে সেই মৰি গ'ল বুলি ক'ব। গতিকে PSO আমাক লাগিবই। PSO মই আইনখন বিৰোধিতা কৰিছোঁ। PSO নহ'লে আমিতো সাধাৰণ শ্ৰেণীৰ মানুহ নিচিনা হৈ যামগৈ। তো PSO লাগিবই আৰু এইটো কথা মানি নলওঁ। PSO আমাক লাগিব কিন্তু PSO নহ'লে বিধায়কৰ আসনখনেই নাথাকিব। বিধায়কৰ মৰ্যাদা ক'ত থাকিব? বিধায়কজন সাধাৰণ মানুহ নিচিনা হৈ যাবগৈ। গতিকে PSO আমাক অতি দৰকাৰ। আমিতো সাধাৰণ শ্ৰেণীৰ মানুহ নহয়। PSO আমাক লাগিবই। PSO নহ'লে কি হয় জানিব নহয় পিছত। গতিকে আমাক PSO আমাক লাগিবই। এইটো আমাৰ দাবী। মই এজন বিধায়ক হিচাপে মোৰ সমষ্টিত যিমানখিনি কাম কৰি দেখাইছোঁ, বাকী আৰু আপোনালোকে চাব পাৰে ক'তো তেনেকুৱা কাম হোৱা নাই। গতিকে সমষ্টিটো উন্নয়নৰ হকে বহুত কাম কৰিছোঁ। আপোনালোকে সেইকাৰণে মোক সমৰ্থন জনাব লাগে আৰু নিৰ্বাচনত জিকাব লাগে। কাৰণটো হ'ল মই ৰমাকান্ত দেউৰীয়ে কিমান ৰাস্তা বনাই দিছোঁ, কিমান নামঘৰত অনুদান দিছোঁ আৰু কিমান ৰাইজক সহায় কৰিছোঁ আৰু গাহৰি মাৰি ডাঙৰ ডাঙৰ ভোজ ভাত খুৱাইছোঁ। গতিকে সমূহ ৰাইজে মোক বহুমূলীয়া ভোটটো দি এইবাৰ নিৰ্বাচনত জয়যুক্ত কৰাব বুলি আশা ৰাখিছোঁ। চাওক, মৰিগাঁও সমষ্টিটো বহুত পিছপৰা। গতিকে এই ৰমাকান্ত দেউৰীয়ে তিৱা জাতিটো হৈ বহুত ধৰণৰ কাম আগবঢ়াই লৈ গৈ আছোঁ। মই মৰিগাঁও এজন বিধায়ক হিচাপে আপোনালোকক জনাব খুজিছোঁ, মোৰ সমষ্টিত বৰ্তমানলৈকে যিমান কাম কৰিছোঁ গোটেই কামখিনি কেৱল ৰমাকান্ত দেউৰীয়ে কৰিছে। গতিকে এইবাৰ নিৰ্বাচনতো আপোনালোকে মোক বহুমূলীয়া ভোটটো দিব বুলি আশা কৰিলোঁ। গতিকে ইয়াকে কৈ মই আজি এই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।